আজি দুটামান পেলনীয়া বস্তুৰ পৰা কিবা এটা ডেকৰেটিভ বনাওঁ বলক। প্ৰথমতে সৰু সৰু দুটা চিচাৰ বটলত মই পেইণ্ট কৰিলোঁ। এইকেইটা বটল যেতিয়া মই কিনিছিলোঁ তেতিয়াই মানুহজনক কৈছিলোঁ যে কিবা এটা আঁকিম দেই, তুমি পেলাই নিদিবা কিন্তু মই কথাটো কৈ বেছি দেৰি নকৰিলোঁ। ঘৰ পোৱাৰ লগে লগে তেখেতে পেলাই দিছিলে। মোক তেনেকৈ মন মাৰি থকা দেখি সৰু দেউতাই কথাটো গম পালে আৰু মানুহজনক ঘৰৰ কোন জেগাত পেলাইছিলে মোক বিচাৰি আনি দিলে। আৰু মই তেতিয়াই ভাবিলোঁ যে নাই, ইমান কষ্টকৈ তেখেতে আনি দিছে এবাৰ পেলাই দিয়াৰ পিছত, গতিকে এতিয়া মই চুকত পেলাই নথওঁ, কিবা এটাতো বনাম আৰু আপোনালোকৰ আগত দেখুৱাম। এতিয়া আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবলৈ কিন্তু কমেণ্ট বক্সত নাপাহৰিব। ইয়াৰ পিছত দুদিনমানৰ আগতে যে মই কেকৰ বেছ বৰ্ড এখনত ছবি আঁকিছিলোঁ, তাৰপিছত আকৌ ব্লেক পেইণ্ট কৰি দিছিলোঁ, সেইখন পুনৰ আঁকিলোঁ। সেইখন আকৌ চিম্পলকৈ আঁকি থৈ দিলোঁ, কিন্তু এইবাৰো বৰ এটা ভাল নালাগিলে। তাৰো এটা কাৰণ আছে, মোৰ ব্ৰাছকেইডাল একদম বেয়া হৈছে, কিনিবলগীয়া হৈছে। এডালটো ভাঙিলেই তাৰে। মই বহুত কেইটা নতুন DIY ভাবি থৈছোঁ, সেইকেইটালৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম।